বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে নিজৰ বেডৰুমত কেনেকুৱা ধৰণৰ পিকচাৰ লগাব নালাগে বা কেনেকুৱা ধৰণৰ পিকচাৰ বেডৰুমত লগালে আপোনাৰ জীৱন সম্পূৰ্ণ দুখ কষ্টৰে ভৰি পৰিব পাৰে। প্ৰথমতে আপোনালোকে কেতিয়াও ভগৱানৰ ৰুদ্ৰ মূৰ্তিৰ ফটো বেডৰুমত লগাব নালাগে, যেনে দক্ষিণাকালীৰ ফটোই হওক বা মহাদেৱৰ ৰুদ্ৰ মূৰ্তিৰ ফটোই হওক। নেক্সট, কোনো ধৰণৰ যুদ্ধৰ ফটো ৰাখিব নালাগে, সেয়া ৰামায়ণ বা মহাভাৰতৰে নহওক কিয় যিকোনো যুদ্ধৰ পিকচাৰ বেডৰুমত ৰাখিব নালাগে। নেক্সট, বনৰীয়া জন্তু বা চৰাইৰ পিকচাৰ বেডৰুমত ৰাখিব নালাগে। তাৰ পাছত কেকটাছৰ ফটো কেতিয়াও আপোনালোকে বেডৰুমত নাৰাখিব। নেক্সট, ভঙা আইনাৰ ছবি আপোনালোকে বেডৰুমত নাৰাখিব। নেক্সট, শুৱনি কোঠাত কেতিয়াও তাজমহলৰ পিকচাৰ ৰাখিব নালাগে। তাৰ পাছত বেডৰুমত কেতিয়াও ফল আৰু ফুল নথকা খালী গছৰ পিকচাৰ লগাব নালাগে। বন্ধুসকল, এনেকুৱা ধৰণৰ পিকচাৰ বেডৰুমত লগালে নিগেটিভ এনাৰ্জি বাঢ়ে বুলি কোৱা হয়।